উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ওলাইছে কোনোবা উজলি উঠিছে কোনোবা অনুতীৰ্ণ হৈছে কিন্তু এতিয়া আমি যি খবৰ আপোনালোকক দিব বিচাৰিছো সফল বিফল কোনো দিশৰ পৰা তাক জুখিব নোৱাৰা প্ৰথমে মাৰ্কশিট এখন চাওঁ আহক নাম শহীদুল ইছলাম স্কুল মোহনবাৰী দাস সিনিয়ৰ সেকেন্ডাৰী স্কুল roll code 0725 নম্বৰ 10014 এতিয়া নম্বৰ তালিকাখনলৈ চকু ফুৰাও আহক ইংৰাজী 100ৰ ভিতৰত 30 অসমীয়া নিষ্প্ৰাপ্ত নম্বৰ 16 গ্ৰেছ মাৰ্ক 14 মুঠ 30 এন্থ্ৰোপলজি 84 পলিটিকেল সায়েন্স 54 ইকনমিক্স 73 মুঠ গ্ৰেছ মাৰ্ক সহ 257 অৰ্থাৎ দ্বিতীয় বিভাগত উত্তীৰ্ণ হল শহীদুল ইছলাম এতিয়া শুনক শহীদুল ইছলামৰ মনৰ কথা কেনেকৈ আৰু কিয় ইংৰাজীত 30 নম্বৰ পালে শহীদুলে মই ইংলিছত মানে 30 মান কৰিছিলো যাতে গ্ৰেছ মাৰ্ক নাহে কাটা কাটি যায় সেইকাৰণে মই ইংলিছৰ যিখিনি লিখিছিলো গোটেইখিনি কাটি দিছো পালে মই মাত্ৰ 5 হে পাম ইংলিছত হয় তথাপিও 30 মান দি দিলে ইংলিছত 30 নম্বৰ লিখি আকৌ কাটি দিছে গোটেইখিনি কাটি দিছো যাতে সিহঁতে মোক মাৰ্ক দিবৰ কাৰণে সুবিধাটো নাপায় সেইকাৰণে দিছো একেই কথা অসমীয়াৰ ক্ষেত্ৰতো শহীদুলৰ মতে অসমীয়াৰ পৰীক্ষাত একো নিলিখাকৈ তেওঁ বহি জমা দিছে এটা পৰীক্ষাত মানে ব্লেংক পেজ জমা দিছো অসমীয়াত তথাপিও তাত মাৰ্ক দিছে 16 মাৰ্ক দিছে আকৌ গ্ৰেছ মাৰ্ক দিছে 14 মই মোৰ পৰীক্ষা দিবৰ কাৰণে মানে ইচ্ছুক নাছিলো তথাপিও মোক মাৰ্কখিনি দি দিলে শহীদুলে এই বৰ্ষত পৰীক্ষাত উত্তীৰ্ণ হ'ব বিচৰা নাছিল ইয়াৰ পৰিৱৰ্তে অহা বৰ্ষত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱাৰ চেষ্টাহে হেনো চলাইছিল কাৰণ ষ্টাৰ নম্বৰ পোৱাৰ ইচ্ছা আছে শহীদুলৰ মোৰ মানে ভাল ৰিজাল্ট কৰিব আশা আছিলে যে মই এইবাৰ নিদিও লাষ্টতো আকৌ দিছো যাতে পৰীক্ষা কেনেকুৱা হয় চাও মাৰ্কখিনি কেনেকুৱা হয় কেন দিছো বাকি তিনটা ভালদৰে দিয়া নাই যাতে আহা বছৰত দিব তুমি মানে অহা বছৰ পৰীক্ষা দিম বুলি ভাবিয়েই হয় ভাবি মানে পৰীক্ষা 2-3টা মান এনে কৰিছো আৰু ফাংফুং কৰি দিলা আৰু এতিয়া পৰীক্ষাত নিলিখাকৈ উত্তীৰ্ণ হোৱাত হতভম্ব শহীদুল এটা কথাটো হল শহীদুলৰ ভাষ্য সত্য নে অসত্য যদি সত্য হয় তেন্তে দেখোন ভয়ানক অনিয়ম হৈছে শিক্ষা সংসদৰ পৰীক্ষা ব্যৱস্থাত য'ত একো নিলিখাকৈ পৰীক্ষাত উত্তীৰ্ণ হয় পৰীক্ষাৰ্থী এতিয়া শিক্ষা সংসদৰ দায়িত্ব শহীদুলৰ এই গুৰুতৰ অভিযোগৰ উত্তৰ দিয়াৰ মায়ঙৰ পৰা নজৰুল ইছলামৰ ৰিপৰ্ট প্ৰতিদিন টাইম